ভালে আছে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই লৈ আহিছো এটা স্পেশাল ৰেচিপি এটো হৈছে দৈ মাছ যোনটো খাবলৈ খুবেই টেস্টি হয় আৰু বনাবলৈ তাতকেও ইজি হয় তেন্তে বলো ট্ৰাই কৰো প্ৰথমে এখন কেৰাহী লৈছো মই গৰম হ'বলৈ দিছো তেল আৰু এতিয়া মই মাছত দিম নিমখ আৰু হালধি ভালকৈ মিক্স কৰি মেৰিনেট কৰি ৰাখিম তেল গৰম হোৱা লগে লগে মই ইয়াত মাছৰ পিস ফ্ৰাই কৰিবলৈ দিছো আৰু ভালকৈ 4 মিনিটৰ বাবে ফ্ৰাই হ'বলৈ দিম মই এয়া সো গোল্ডেন হোৱা পাছত মাছ উঠাই ৰাখিছো একেখিনি তেলতে মই দিছো শুকান জলকীয়া আৰু তেজপাত আৰু দিম দুটা গৰম মছলা যেনে লং ইলাইচি দালচিনি আৰু জিৰা কমেও 1 মিনিটৰ কাৰণে মই এনেকৈ ভাজিম 1 মিনিটৰ পাছত মই ইয়াত দিছো 1 চামুচ চেনি আৰু এয়া ভালকৈ কেৰামেলাইজ হ'বলৈ দিম আৰু 1 মিনিটৰ পাছত মই ইয়াত দিছো পিসা পিয়াজ মই এটা ডাঙৰ পিয়াজ লৈছো আৰু ভালকৈ পিসি লৈছো আৰু এয়া কমেও মই 4 মিনিটৰ বাবে গুলপীয়া নোহোৱালৈকে ভাজি থাকিম আৰু এতিয়া দিছো মই আদা নহৰু পেষ্ট আধা চামুচ ভালকৈ কেঁচা সোৱাদ যোৱালৈকে মই ভাজি থাকিম এতিয়া দিছো পৰিমাণ অনুসৰি হালধি আৰু লগতে দিম কিছু মছলা যেনেকে ৰেড চিলি পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ জিৰা পাউডাৰ 1 চামুচ আৰু মছলাখিনি ভালকৈ ভাজি লম অকমান পানী দিম যাতে মছলাসমূহ জ্বলি নাযায় আৰু এনেকৈ মই ভাজি থাকিম কমেও 3 মিনিটৰ বাবে এনেকৈ ভাজিম আৰু ফ্লেমটো একেবাৰে লো ৰাখিছো মাজতে মই এবাৰমান ঢাকি দিছিলো আৰু ইয়াৰ পাছত মই ইয়াত এড কৰিম আধা কাপ দৈ ভালকৈ ফেটি লৈছো মই আৰু ফ্লেমটো লো ৰাখিছো দৈ দিওতে যাতে দৈ ফাটি নাযায় এতিয়া ভালকৈ মই লৰাই থাকিম আৰু দিম সোৱাদ অনুসৰি নিমখ মছলাসমূহ লগত দৈ ভালকৈ মিক্স হোৱা পাছত মই এয়া 1 মিনিটৰ বাবে ঢাকি ৰাখিছো আৰু কমেও 2 মিনিটৰ বাবে এনেকৈ মই ঢাকি ভালকৈ মছলাসমূহ সিজাই লম মছলাসমূহ যেতিয়া ভালকৈ সিজি যাব এই সময়ত মই পানী দিম মই ইয়াত গৰম পানী ইউজ কৰিছো আৰু লগতে মাছ দিছো আৰু ভালকৈ উতলিবলৈ দিম মাছৰ জুলটো কম বেছি পৰিমাণে আপোনালোকে ৰাখিব পাৰে একেবাৰে হেকত মই এড কৰি দিছো ধনিয়া আৰু এয়া ৰেডি হৈ গ'ল মোৰ দৈ মাছ একেবাৰে ইজি আৰু খাবলৈ খুবেই টেস্টি বহুতে কম ইনগ্ৰেডিয়েন্ট লাগে আপোনালোকে শিওৰলি ট্ৰাই কৰিব এই ৰেচিপিটো খাবলৈ খুবেই ইজি হয় ঘৰত যদি কোনোবা হঠাতে আলহী আহে আপোনালোকে ফটাফট ৰেডি কৰি দিব পাৰে দৈ মাছ আৰু একদম কম সময়তে কম ইনগ্ৰেডিয়েন্টতে ৰেডি হৈ যায় খাবলৈ কিন্তু খুবেই ডিলিশিয়াস আছিল আপোনালোকে শিওৰলি ট্ৰাই কৰিব আৰু এই ৰেচিপিটো যদি আপোনালোকে ট্ৰাই কৰে তেন্তে মোক পিকচাৰ শেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নেহাছ ফেশ্বন অফিচিয়েল আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট বক্সত জনাব আৰু এই ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু মোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে মোক সাবস্ক্ৰাইব নকৰে তেন্তে শিওৰলি সাবস্ক্ৰাইব কৰি দিব থ্যাংকস ফৰ ওয়াচিং টেক কেয়াৰ বাই বাই